হেল্ল' এভৰিৱান আজি কোনো ধৰণৰ ষ্টাডি টিপছ বা ষ্টাডিৰ কথা নকওঁ লাষ্ট মই 3 to 4 মান্থছত অকল ষ্টাডি কণ্টেণ্টেই দিছোঁ আৰু তোমালোকে বহুত ধুনীয়াকৈ আদৰি লৈছা মৰম দিছা তাৰ বাবে অশেষ ধন্যবাদ আৰু যিহেতু তোমালোকৰ কাইলৈ এক্সাম আছে চ' সকলোলৈকে অল দ্য বেষ্ট সকলোৱে নিশ্চয় ভাল কৰিবা গোটেই বছৰ যি পঢ়িছা যি তোমালোকে বুজিছা সেইখিনিৰ ওপৰতে তোমালোকৰ পৰীক্ষাটো পতা হয় এনেকুৱা নহয় যে তোমালোকৰ পৰীক্ষাৰ প্ৰশ্ন পেপাৰখনত কোনোবা বেলেগ ধৰণৰ কুৱেশ্যনছ আহি যাব তোমালোকক গোটেই বছৰ যি পঢ়াইছে তোমালোকে যি পঢ়িছা সেই বুক দুখনৰ পৰা বা বুকখনৰ পৰাই কুৱেশ্যনছ আহিব চ' একেবাৰে পেনিক নকৰিবা যিহেতু লাইফৰ ফাৰ্ষ্ট ডাঙৰ এক্সাম হয় চ' ভয় লাগিবই সেইটো চবৰে লাগে মোৰো টাইমতো লাগিছিল কিন্তু সেইটো নেচাৰেল হয় সকলোৰে লাগে চ' ভয় কৰি পেনিক কৰি নিজৰ এক্সামটো বেয়া নকৰিবা যিমানখিনি পাৰা বা যিমানখিনি তোমালোকে এটেম্প কৰিব পাৰা নিজৰ 100% দি এটেম্প কৰিবা আৰু এইটো কথাও মনত ৰাখিবা যদি বাই চান্স এক্সামটো অকণমান হ'লেও বেয়া হয় তেন্তে অ'ভাৰথিংক নকৰিবা আৰু লগতে ভয় কৰিব নালাগে কাৰণ আৰু বাকীখিনি এক্সামত এফেক্ট হ'ব যদি তোমালোকে ফাৰ্ষ্ট এক্সামটো বেছি ভালো হৈ যায় তেতিয়াও অ'ভাৰথিংক নকৰিবা আৰু যদি অকণমান বেয়াও হয় দেন অলছ' অ'ভাৰথিংক নকৰিবা কাৰণ যদি ফাৰ্ষ্ট এক্সামটো লৈ পিনিয়ে মাথা মাৰি থাকা দেন বাকীকেইটা এক্সামত বহুত বেয়াকৈ এফেক্ট হ'ব চ' তোমালোকে ভালকৈ এক্সাম দিবা সকলোলৈকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ মোৰ শুভকামনা থাকিল তোমালোকলৈ সকলোৱে যাতে এক্সাম ভাল কৰা সকলোৱে নিজে ভবামতে ৰিজাল্ট এটা কৰা আৰু নিজৰ কাৰণে যিহেতু পৰীক্ষা দি আছা নিজৰ ভালৰ কাৰণে তোমালোকে নিজৰ 100% দি এক্সামটো দিয়া বেলেগৰ কথা নুশুনিবা আৰু একদম কামনেছকৈ পিচফুল এটা এনভাইৰনমেণ্টত তোমালোকে এক্সাম দিবা আৰু যিহেতু এক্সাম হলত বহুত ধৰণৰ এক্টিভিটিজ হৈ থাকে যেনে চাইন ল'বলৈ এবাৰ তোমাৰ আহিব বা এনেধৰণৰ ডিষ্টাৰবেঞ্চ হৈ থাকে চ' সেইবিলাকক গুৰুত্ব নিদি নিজৰ কামটো কৰি পিনি অকল নিজৰ পেপাৰখনত গুৰুত্ব দিবা এণ্ড সকলোৰে এক্সাম ভালেই হ'ব ওৱান ছেকেণ্ড সকলোলৈকে বহুত বহুত বেষ্ট উইচেছ তোমালোকে যি ভাবিছা সেইমতে তোমালোকৰ ৰিজাল্ট হওক ধন্যবাদ